মুখখনত কি লগাইছো চাওঁ আহক। হেল্ল' গাইজ, আজি ৰাতিপুৱাই মস্ত এটা খৰাহি লৈ ক'ত যাম গম পাইছেনে? মস্ত এজোপা অমিতা গছ আছে এইটো দেখিছেনে? এইটো দেখিছেনে? খাই পেলালে কি হবাই? কিহে খালে গম পাইছেনে? নেচ থকা দীঘল যে নেচ থাকে, এই কেৰ্কেটুৱা নে কি বুলি কয়, সিয়ে আহি পেলাই খাই পেলালে নে। আৰু এটা কথা, গছজোপা চাওক কিমান বম ডাঙৰ, কিমান মস্ত ডাঙৰ। অমিতাটো ছিঙিও আনিলো, তাকে কাটি আছো। দেখিছেনে কিমান ধুনীয়াকে কাটি আছো। আৰু তাৰ উপৰিও আপোনালোকক কৈ থওঁ, কি কয়, অমিতাত আপোনাৰ ভিটামিন এ, ভিটামিন ই, ভিটামিন চি, ভিটামিন কে, তাৰপিছতে ফলেট মানে ভিটামিন B9, তাৰ উপৰিও ভিটামিন B1, ভিটামিন B3, ভিটামিন B5 এইখিনি পোৱা যায়। অমিতাত ইমানেই ভৰপূৰ মাত্ৰাত এই ভিটামিনখিনি পোৱা যায়, যিখিনি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। এবাৰ আকৌ প্ৰথম লাগিছে, প্ৰথম এইটো ছিঙিছোহে অমিতা দেই। তাকে কাটি কাটি ধুনীয়াকে খাম আৰু খাই চাব লাগিব কেনেকুৱা হয়। এবাৰ মই ৰোৱা প্ৰথম হৈছে দেই অমিতা। বহুত ধুনীয়া, একদম বহুত মিঠা খাবলৈ। মই এটুকুৰা অমিতা ভাঙি লৈছো। এয়া দেখিছেনে? এনেকে ধুনীয়াকৈ গোটেই মুখখনত এনেকে কৰি পেলাই লগাই দিম। কাৰণ অমিতা যেতিয়া মানে মুখত লগোৱা হ'ল, দাগৰ কাৰণে, গুটি সকলোৰে কাৰণে অমিতা মানে বহুতেই ভাল। যিখিনি ভিটামিনৰ কথা আপোনালোকক কৈছো, সেই সকলোখিনি ভাল। আৰু ভিটামিন চি হওক, আপোনালোকে জানেই আমাৰ স্কিনৰ কাৰণে কিমান ভাল। সেইটো কাৰণে ধুনীয়াকৈ এনেকে গোটেই মুখখনত লগাই ললো। যেতিয়া শুকাই যাব ধুনীয়াকৈ ঠাণ্ডা পানীত দি পেলাই ধুই দিম।